হয় চাওক ৫ নং চেৰফাং মণ্ডল আমাৰ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ এক অন্যতম শক্তিশালী মণ্ডল। আমি হয় যোৱাটো BTC নিৰ্বাচনত মানে সাংবিধানিকভাৱে আমি পৰাজিত হৈছোঁ, কিন্তু সাংবিধানিকভাৱে পৰাজিত হ'লেও আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টি এই ৫ নং চেৰফাং মণ্ডলত জয়ী হৈছিল, কাৰণ আমি ১৬,০০০ ভোট পাইছিলোঁ। এতিয়া সমাগত ২০২৬ বিধানসভা নিৰ্বাচনত আমি অত্যন্ত আশাবাদী ৫ নং চেৰফাং লগতে বা আমাৰ ৰৌতা বা ধনচিৰি এই আমাৰ মাজবাট বিধানসভা সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা প্ৰত্যেকগৰাকী ৰাইজেই আশাবাদী যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বা ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দলীয় টিকট লাভ কৰি ইয়াৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হ'ব। আৰু আজি আপোনালোকে দেখিলে ইয়াত আমি আমাৰ কিছু সাংগঠনিক কাম আমাক দলীয় নেতৃত্বই আগবঢ়াইছিলে, য'ত আমি যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে বুথ বিজয় অভিযানৰ আমাৰ কাৰ্যসূচী আমাৰ চলি আছে। তো তাৰে অন্তৰ্গত আজি বুথৰ সম্পাদক বা বুথৰ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ, মণ্ডলৰ কাৰ্যকৰ্তাসকলক আমি ইয়াত মাতিছিলোঁ আৰু সকলোৱে বহি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই সভাত সকলোৱে উপস্থিত থাকিল, উপস্থিতিৰে সভাখন সাফল্যমণ্ডিত কৰে। তো আহি থকা এই নিৰ্বাচনত যাতে আমাৰ দলৰ পৰা যিকোনো এগৰাকী প্ৰাৰ্থী আমাক ৰাজ্যিক নেতৃত্বই প্ৰক্ষেপ কৰে, তাৰ ওপৰত সকলোৱে মত পোষণ কৰিছে। আৰু আমি দেখিছেই যাতে আমি এইবাৰ অনায়াসে মাজবাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। নহয় চাওক, এতিয়ালৈকে এইটো সম্পূৰ্ণ ৰাজ্যিক নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে। ৰাজ্যিক নেতৃত্বই কি সিদ্ধান্ত ল'ব, ৰাজ্যিক নেতৃত্বই এতিয়াও আমাক কোৱা নাই বা মাননীয় মুখ্যমন্ত্ৰীয়েও কোৱা নাই যে মাজবাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী নিদিয়ে বুলি, আজিলৈকে কোৱা নাই। আমি যিহেতু দলীয় কাৰ্যকৰ্তা, মই নিজে এজন মণ্ডল সভাপতি, দলৰ প্ৰত্যেকটো কাৰ্যসূচী বা দলৰ প্ৰত্যেকটো নিৰ্দেশ আমি আখৰে আখৰে পালন কৰি আহিছোঁ। দলে যি নিৰ্দেশ দিয়ে আমি তাক পালন কৰোঁ বা কৰি যাম। কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ মাজবাট বিধানসভা সমষ্টিত এগৰাকী দলৰ প্ৰতীক চিহ্ন পদুম ফুলটো যাতে থাকে, আৰু তাত আমাৰ যিকোনো এগৰাকী আমাৰ প্ৰাৰ্থীয়ে এই দলীয় টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক আগবঢ়াব পাৰে, তাৰ প্ৰতি আমাৰ লক্ষ্য আছে। আৰু তাৰ বাবে আমি দলীয় কামবোৰ আমি কৰি গৈছোঁ। সাংগঠনিক আলোচনাটো চাওক, সাংগঠনিকটো মই গোটেইখিনি আপোনালোকক জনাব নোৱাৰোঁ, কিন্তু সাংগঠনিক আমাৰ মূলতঃ আমি এই যোনটো আমাৰ বুথ বিজয় অভিযান চলি আছে, তো এই বুথ বিজয় অভিযানৰ ওপৰত আমাৰ আলোচনা হৈছে। আমি সাংগঠনিক কামখিনি বুথ বিজয় অভিযানৰ প্ৰত্যেকটো নিৰ্দেশাৱলী যি আহিছে, সেই নিৰ্দেশাৱলী আমি পালন কৰি যাব লাগে। বুথৰ সভাপতিসকলক সেই দায়িত্ব দিয়া হৈছে। বুথৰ ওপৰত আমাৰ শক্তি কেন্দ্ৰ প্ৰমুখ থাকে, শক্তি কেন্দ্ৰ প্ৰমুখক আমি এইখিনি দায়িত্ব দিয়া হৈছে। আৰু যাতে সকলোবোৰ কাম আমি পুংখানুপুংখভাৱে কৰি যাব পাৰোঁ, সুন্দৰভাৱে কৰি যাব পাৰোঁ, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। তো ইমানখিনি আমাৰ